শিৱসাগৰ জিলাত মুং দুন চুমখাম টুৰিজিম এণ্ড স্কিল ডেভেলপমেণ্ট কোঅপাৰেটিভ লিমিটেডৰ উদ্যোগত ভাৰতীয় জনতা যুৱ মৰ্চা আৰু মাৰোৱাৰী যুৱ সমাজ আৰু জিলা প্ৰশাসনৰ সহযোগত অৰ্কিড সংৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। সমগ্ৰ শিৱসাগৰ নগৰখনক অৰ্কিড ৰোপণ কৰি সৌন্দৰ্য বৰ্ধন কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী হাতত লোৱা হয়। মুং দুন চুন খাম নামেৰে প্ৰতিষ্ঠানটোৰ সভাপতি বেনু শৰ্মাই আঁত ধৰা এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভ আৰম্ভণি কৰে পৌৰ সভানেত্ৰী মৃণালী কোঁৱৰে। এই অনুষ্ঠানতে উপ পৌৰপতি সঞ্জীৱ বৰা, ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ মণ্ডলৰ সভাপতি প্ৰণৱ বৰুৱা, যুৱ মৰ্চাৰ সভাপতি গৌতম সন্দিকৈ, সমাজকৰ্মী সুভাষ আগৰৱালা, হেমন্ত কেজৰিৱালকে আদি কৰি শিৱসাগৰৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডৰ মেম্বাৰসকল উপস্থিত থাকে। মুণ্ডুং চুংখাম NGOৰ আণ্ডাৰত বা আমি কেইবাটাও সংগঠনৰ সহযোগত আমি শিৱসাগৰ নগৰৰ গছবিলাকত অৰ্কিড সংৰোপণৰ এটা কাৰ্যসূচী হাতত লৈছোঁ, যে আমি প্ৰতিজোপা গছতে যাতে অৰ্কিড লগাব পাৰোঁ তাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। আৰু সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি বিশেষভাৱে এই কাৰ্যসূচীটো হাতত লৈছোঁ, যাতে সেউজীয়া গছবিলাকৰ লগত ফুলবিলাকো দেখিলে আমাৰ সকলোৱে ভাল পাব। যিসকল নগৰখনলৈ আহিব, ফুলাৰ সময়ত নিশ্চয় বৰ ধুনীয়া এটা পৰিৱেশ সৃষ্টি হ'ব। সেই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে আমি এতিয়াৰ পৰা কামটো হাতত লৈছোঁ। আৰু ফুলখিনি যাতে সকলোৱে তাৰ যত্ন লয়, কোনেও যাতে অনিষ্ট হ'বলৈ নিদিয়ে, তাৰ কাৰণে প্ৰতিজন নাগৰিককে আমি অনুৰোধ জনাইছোঁ। আৰু প্ৰত্যেকেই নিজাববীয়াকৈও গছবিলাকত তেওঁলোকে অৰ্কিড সংৰোপণ কৰিব পাৰিব। আমি কেৱল মাত্ৰ আৰম্ভণিহে কৰি দিছোঁ। এই কাৰ্যসূচী চলি থাকিব। প্ৰতিটো ৱাৰ্ডত, প্ৰতিটো ৰাস্তাৰ কাষে কাষে যিমান গছ আছে সকলো গছতে আমি লগাম বুলি ভাবিছোঁ। গতিকে সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আজি যি ঐতিহাসিক শিৱসাগৰ জিলাৰ এই ঐতিহ্যমণ্ডিত শিৱসাগৰ নগৰখনৰ বৃক্ষসমূহত যি অৰ্কিড সংৰোপণ কাৰ্যসূচী আমাৰ ছ'চাইটিখনে উদ্যোগ লৈছিলোঁ। আমাৰ মুণ্ডুন চুনখাম টুৰিজিম এণ্ড স্কিল ডেভেলপমেণ্ট কোঅপাৰেটিভ ছ'চাইটি নামেৰে আমাৰ ছ'চাইটিখনৰ নাম। আৰু আমাক বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াইছে মাৰোৱাৰী শিৱসাগৰ নগৰখনৰে মাৰোৱাৰী যুৱ সমাজ আৰু ভাৰতীয় জনতা যুৱ মৰ্চা শিৱসাগৰ জিলা সমিতিৰ যিসকল বিষয়ববী আছে তেওঁলোকো আমাৰ লগত সহযোগিতা আগবঢ়াইছে। তথা আমাৰ শিৱসাগৰ জিলাৰ প্ৰত্যেকজন নাগৰিকেই আমাৰ লগত সহায় সহযোগিতা আগবঢ়াই গৈ আছে ইতিমধ্যে। আৰু প্ৰত্যেকজন ব্যক্তিয়ে শিৱসাগৰ নগৰৰ ইতিমধ্যে ভালেসংখ্যক ব্যক্তিৰ লগত আমি আলোচনা কৰিছোঁ। তেখেতসকলেও ইতিমধ্যে নিজৰ নিজৰ গৃহৰ সন্মুখত থকা বৃক্ষসমূহত অৰ্কিড সংৰোপণ কৰিম বুলি ইতিমধ্যে আমাক জনাইছে। আৰু শিৱসাগৰ জিলাৰ যিমান সংখ্যক আমাৰ সাংবাদিক দাদাহঁত আছে, বাইদেউহঁত আছে, মোৰ ভাতৃপ্ৰতিম ভাইসকল আছে, মোৰ বন্ধুসকল আছে, তেখেতলোকেও প্ৰত্যেকেই 10জোপাকৈ ইতিমধ্যে অৰ্কিড সংৰোপণ কৰিম বুলি কালি বিশেষভাৱে আলোচনা কৰোঁতে মোক জনাইছিলে।